ছাত্ৰ-ছাত্ৰীসকল গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিসকল 5th ছেমিষ্টাৰৰ ষ্টুডেণ্ট সেই 5th ছেমিষ্টাৰ ষ্টুডেণ্টসকলৰ অসমীয়া মেজৰ মাইনৰৰ এখন পেপাৰ সেয়া হৈছে আধুনিক অসমীয়া গীতি সাহিত্য। সেই কাকতখনৰ আজি পৰীক্ষা হৈ গৈছে 16 ডিচেম্বৰ 2025 আৰু সেই কুৱেশ্যন পেপাৰখনৰ যিখিনি শ্বৰ্ট কুৱেশ্যন 1 নম্বৰ আৰু 2 নম্বৰ সেই কুৱেশ্যনখিনি আজি তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যিখিনি শ্বৰ্ট কুৱেশ্যন আহিছে আৰু সেই শ্বৰ্ট কুৱেশ্যনসমূহৰ এনচাৰসমূহ তোমালোকক জনাম। ইয়াৰে প্ৰথম কুৱেশ্যনটো আছিল এটা শব্দ বা বাক্যত উত্তৰ লিখা। ইয়াতে টোটেল 8 নম্বৰ আছে 1 নম্বৰকৈ। ইয়াৰে প্ৰথম কুৱেশ্যনটো হৈছে অসমীয়া গীতি সাহিত্যৰ প্ৰথম লিখিত নিদৰ্শন কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে চৰ্যাপদ। আৰু তাৰ পিছৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ড কিমান চনত ওলায়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 1924 চনত। গ নম্বৰ হৈছে অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে বাঁহী আলোচনীত। লক্ষ্মীনাথ বেজবৰুৱাৰ বাঁহী আলোচনীতেই এই অ মোৰ আপোনাৰ দেশ গীতটো প্ৰকাশ পাইছিল। ঘ নম্বৰ কুৱেশ্যনটো হৈছে বিষ্ণুপ্ৰসাদ ৰাভাই কোনটো ৰাজনৈতিক মতাদৰ্শত বিশ্বাস কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে মাৰ্ক্সবাদ। তাৰপিছত ঙ নম্বৰ হৈছে বিলত তিৰে বিৰাই পদুমৰ পাহি হৈ শীৰ্ষক গীতটো কমলানন্দ ভট্টাচাৰ্যৰ কোনখন নাটকত পোৱা যায়? ইয়াৰে সঠিক উত্তৰ এতিয়ালৈকে লাভ কৰিব পৰা নাই। যদিহে তোমালোকে জানা তেন্তে কমেণ্ট বক্সত সেইখিনি জনাবা। তাৰপিছৰ কুৱেশ্যনটো হৈছে শ্বৰ্ট কুৱেশ্যন প্ৰথম 6 নম্বৰ পাৰ্বতী প্ৰসাদ বৰুৱাই নিৰ্মাণ কৰা বোলছবিখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে ৰূপহী। তাৰপিছৰ কুৱেশ্যনটো হৈছে দ্বিতীয় 6 নম্বৰ সুগন্ধি পখিলাৰ কবি বুলি পৰিচিত গীতিকাৰগৰাকী কোন? ইয়াৰে শুদ্ধ উত্তৰ হৈছে হীৰেণ ভট্টাচাৰ্য। তাৰপিছৰ কুৱেশ্যনটো শ্বৰ্ট কুৱেশ্যনৰ একেবাৰে লাষ্টৰ কুৱেশ্যন জ নম্বৰ তবজুল আলীয়ে ৰচনা কৰা প্ৰথম গীতটো কি? ইয়াৰে শুদ্ধ উত্তৰ মধুমালতী টোপনি যোৱা। এয়া হৈছে তেওঁৰ ৰচনা কৰা প্ৰথম গীত আৰু তেখেতে এই গীতটো জয়ন্ত হাজৰিকাৰ লগত লগ লাগি আৰু এই গীতটো তেওঁ ৰচনা কৰিছিল আৰু এই গীতৰ কণ্ঠদান কৰিছিল জয়ন্ত হাজৰিকা। তাৰপিছৰ কুৱেশ্যন 2 নম্বৰ কুৱেশ্যন। ইয়াতে 2 নম্বৰকৈ আছে টোটেল 12 নম্বৰ। ইয়াৰে প্ৰথম কুৱেশ্যনটো আছিল গীতি কবিতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰিব লাগে। তাৰ ভিতৰত হ'ব স্বদেশ প্ৰীতি, ব্যক্তিনিষ্ঠ প্ৰেম, হাবিয়াস আশা আকাংক্ষা আৰু বিফলতাৰ গীত, লগতে প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনা। এইবোৰ হৈছে গীতি কবিতাৰ কিছুমান বৈশিষ্ট্য। তাৰপিছৰ কুৱেশ্যনটো হৈছে খ নম্বৰ অসমীয়া আধুনিক গীতৰ প্ৰথম গ্ৰন্থখনৰ নাম কি? গ্ৰন্থখন কিমান চনত প্ৰকাশ পাইছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে গীতাৱলী আৰু এই গ্ৰন্থখন 1888 চনত প্ৰকাশ পাইছিল। তাৰপিছৰ কুৱেশ্যনটো হ'ল গ নম্বৰ মীৰাম বৰুৱাই ৰচনা কৰা দুখন গীতৰ পুথি নাম উল্লেখ কৰা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব সংগীত কোষ, সংগীত সাধনা। এই দুখন তেখেতৰ ৰচনা কৰা দুখন উল্লেখযোগ্য গীতৰ পুথি। তাৰপিছৰ কুৱেশ্যনটো হ'ল ঘ নম্বৰ বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি কোনে ক'ত দিছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু উপাধি দিছিল কাশী হিন্দু বিশ্ববিদ্যালয়ত। তাৰপিছৰ কুৱেশ্যনটো হ'ল ঙ নম্বৰ অসমীয়া সাহিত্য জগতত বাউলী কবি বুলি কাক জনা যায়? তেওঁৰ এখন গীতৰ পুথিৰ নাম লিখা। অসমীয়া সাহিত্য জগতত বাউলী কবি বুলি কোৱা হয় কমলানন্দ ভট্টাচাৰ্য আৰু এই বাউলী কবিতা প্ৰকাশ পাইছিল 1930 চনত। তেখেতৰ ৰচনা কৰা গীতৰ পুথি হৈছে 42ৰ শ্বহীদ, নাৱৰীয়াৰ সুৰ। এই দুখন হৈছে তেখেতৰ উল্লেখযোগ্য গীতৰ পুথি। তাৰপিছৰ কুৱেশ্যনটো হৈছে প্ৰথম 6 নম্বৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্ম শিৱসাগৰ জিলাৰ কোন ঠাইত আৰু কিমান চনত হৈছিল? পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্ম হৈছিল 1904 চনৰ 19 আগষ্ট। আৰু শিৱসাগৰ জিলাৰ কোন ঠাইত হৈছিল এতিয়ালৈকে তাৰ সঠিক উত্তৰ লাভ কৰিব পৰা নাই। যদিহে তোমালোকে জানা কমেণ্ট বক্সত সেইখিনি জনাবা। তাৰপিছৰ কুৱেশ্যনটো হৈছে দ্বিতীয় 6 নম্বৰ ৰুদ্ৰ বৰুৱাই প্ৰথম ৰেডিঅ'ত গোৱা গীতটো কি আছিল আৰু কিমান চনত গাইছিল? ইয়াৰো সঠিক উত্তৰ এতিয়ালৈকে লাভ কৰিব পৰা নাই। যদিহে জানা তোমালোকে সেইখিনি কমেণ্ট বক্সত জনাই দিবা। তাৰপিছৰ কুৱেশ্যনটো হৈছে জ নম্বৰ নিৰ্মল প্ৰভা বৰদলৈয়ে অসমীয়া চলচ্চিত্ৰৰ বাবে ৰচনা কৰা দুটি গীতৰ শীৰ্ষ শাৰী উল্লেখ কৰা। ইয়াৰো সঠিক উত্তৰ এতিয়ালৈকে লাভ কৰিব পৰা নাই। যদিহে তোমালোকে সেইখিনি জানা কমেণ্ট বক্সত এইখিনি জনাবা যাতে বাকী ল'ৰা ছোৱালীসকলেও বা ছাত্ৰ ছাত্ৰীসকলে গম পায়। তাৰপিছত জ নম্বৰ কুৱেশ্যন হীৰেণ ভট্টাচাৰ্যক কোনখন গ্ৰন্থৰ বাবে কোন চনত সাহিত্য অকাডেমী বঁটা দিয়া হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে শস্যৰ পথাৰ মানুহ। এই গ্ৰন্থখনৰ বাবে তেখেতক সাহিত্য অকাডেমী বঁটা দিয়া হৈছিল আৰু 1992 চনত এই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল তেওঁ। 9 নম্বৰ তবজুল আলীয়ে সংগীত
পৰিচালনা কৰা দুখন অসমীয়া চলচ্চিত্ৰৰ নাম এটা তবজুল আলীয়ে ৰচনা সংগীত পৰিচালনা কৰা দুখন অসমীয়া চলচ্চিত্ৰ হৈছে পুতলা ঘৰ সোণৰ হৰিণ এই দুখন হৈছে তেখেতে পৰিচালনা কৰা দুখন অসমীয়া উল্লেখযোগ্য চলচ্চিত্ৰ এইখিনি আছিলে শৰ্ট কুৱেশ্যন 1 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যন বাকি 3 নম্বৰত আহিছিলে 5 নম্বৰকে আছিলে আৰু ইয়াতে টোটেল মাৰ্কছ আছিলে 20 মাৰ্কছ ইয়াৰ প্ৰথম কুৱেশ্যনটো আছিল গীত আৰু গীতি কবিতা ক নম্বৰ হৈছে আধুনিক অসমীয়া গীতৰ প্ৰচাৰ আৰু প্ৰসাৰত অনাতাঁৰ কেন্দ্ৰৰ ভূমিকা গ নম্বৰ লক্ষ্মীনাথ বেজবৰুৱাৰ গীত আৰু জাতীয় চেতনা ঘ নম্বৰ আধুনিক অসমীয়া সাহিত্যলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান গ নম্বৰ অসমীয়া বনগীত আৰু আনন্দীৰাম দাস প্ৰথম ছ নম্বৰ খয়ৰা জেতুকী বাই গীতটোৰ অন্তৰ্নিহিত তাৎপৰ্য দ্বিতীয় ছ নম্বৰ ভূপেন হাজৰিকাৰ গীত আৰু অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্গীয় নম্বৰ হৈছে হিৰাণ ভট্টাচাৰ্যৰ গীতত প্ৰেম আৰু ৰদালিৰ চিত্ৰ এইখিনি আছিলে শৰ্ট নোট ইয়াতে টোটেল 4টা কৰিব লাগে 5 নম্বৰকে আছিলে টোটেল 20 মাৰ্কছ এইখিনি মই সিমান ডিছকাছ নকৰোঁ 4 নম্বৰ কুৱেশ্যনটো আছিল তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো দুটাৰ উত্তৰ লিখা এতিয়া টোটেল 5টা দিয়া হৈছে ইয়াৰে যিকোনো দুটা কৰিব লাগে 10 নম্বৰকে আছে টোটেল 20 মাৰ্কছ ইয়াৰে ক নম্বৰ কুৱেশ্যন হৈছে গীতি সাহিত্যৰ স্বৰূপ নিৰ্ণয় কৰি এটি প্ৰবন্ধ প্ৰস্তুত কৰা খ নম্বৰ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ ভাষা সম্পৰ্কে এটি নিবন্ধ যুগুত কৰা গ নম্বৰ হৈছে পাৰ্বতী প্ৰসাদ বৰুৱাৰ আজি ফাগুনৰ পুৱা বেলাতে শীৰ্ষক গীতটিৰ মাজেৰে অসমৰ প্ৰকৃতি জগতৰ কোনবোৰ দিশ প্ৰকাশ পাইছে আলোচনা কৰা ঘ নম্বৰ হৈছে ভূপেন হাজৰিকাৰ বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে গীতটোৰ মাজেৰে মানৱতাৰ ধ্বনি কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা গ নম্বৰ হৈছে নিৰ্মল প্ৰভা বৰদলৈৰ সোণৰ খাৰু নেলাগে মোক শীৰ্ষক গীতটোৰ মাজেৰে নাৰী মনৰ প্ৰকাশ কেনেদৰে পাইছে আলোচনা কৰা এইখিনি আছিলে 10 নম্বৰ কুৱেশ্যন 4 নম্বৰ কুৱেশ্যন তো এইখিনি আহিছিল যিসকল গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 5th ছেমিষ্টাৰৰ অসমীয়া মেজৰ মাইনৰৰ ষ্টুডেণ্ট একেবাৰে লাষ্টৰ পেপাৰ আৰু পেপাৰখনৰ নাম হৈছে আধুনিক অসমীয়া গীতি সাহিত্য যদিহে তোমালোকে ভিডিঅ'টি যদি ভাল পাইছা যদিহে কিছু উপকৃত হৈছে তেন্তে তোমালোকে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা লগতে আমাৰ এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ আৰু পিছলৈ তোমালোকক এনেধৰণৰ ভিডিঅ' দি থাকিম গতিকে তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম আজিলৈ ইমানেই